হে গাইজ, আশা কৰোঁ সকলে ভালে আছে। আজি হ'ল বহাগৰ 1 তাৰিখ। সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু লগতে ৰঙালী বিহুৰ ওলগ তথা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিনদাবিহীন প্ৰথমটো বহাগ। দাদা, আপোনাৰ অবিহনে বিহু আধৰুৱা আৰু আধৰুৱা হৈয়ে ৰ'ব। আজি বহাগৰ 1 তাৰিখ বুলি মন্দিৰৰ ফালে আহিলো। এগছি চাকি জ্বলাই মা কালীৰ চৰণত সেৱা জনাই মোৰ লগতে আপোনালোকৰো যাতে দিনবোৰ ভালে ভালে যায়। আৰু ৰাতিপুৱা বহুত মানুহ ভিৰ হৈ আছিল, এথেন নাই। আৰু আমি লগ পাইছিলো 3জন, ইফালে হ'ল সুমন ভাই আৰু ইফালে তপন দা। আমি আহিলো মন্দিৰৰ পৰা, এইবাৰ যাই আছো আমি ঘৰত। তাৰ পিছত এনেকে হ'ল ৰাতি হোৱাৰ পিছত এইবাৰ ঘৰে ঘৰে নাচপা আহি আছে। ইটো হ'ল খপা বান্ধাত ব্যস্ত আৰু এই পাৰ্টি হ'ল বিহু নাচা আমাৰ ভণ্টিহাৰ। তো অলপমান বিহু নাচাকে চাং। এইবাৰ আমিও বিহু নাচপা যাং বুলি ওলালো। এইবাৰ আমিও ঘৰে ঘৰে পুৰা নাচি আছো। তো আজিলৈ বাই, লগ পাম নেক্সট ভিডিঅ'ত।